নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম দানৱ বংশৰ ওপৰত। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পায় তেনে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি কোনো নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। গতিকে বন্ধুসকল, পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বিভিন্ন উৎসৰ পৰা আজিলৈকে পোৱা সংবাদসমূহৰ মতে মহিৰংগ দানৱেই প্ৰাচীন অসমৰ প্ৰথম ৰজা। মহিৰংগ দানৱৰ পাছত তেওঁৰ বংশৰে ক্ৰমে হতাশাসুৰ, সম্বৰাসুৰ আৰু ৰত্নাসুৰ নামেৰে তিনিজন ৰজাই ৰাজত্ব কৰে। দানৱ বংশৰ পাছত ঘটকাসুৰ সিংহাসনত বহে আৰু এক নতুন বংশৰ পাতনি মেলে। ঘটকাসুৰক বধ কৰি নৰকাসুৰ প্ৰাগজ্যোতিষৰ ৰজা হয়। শ্ৰীকৃষ্ণৰ হাতত নৰকাসুৰৰ মৃত্যু হয় আৰু তাৰ পাছত নৰকাসুৰৰ পুত্ৰ ভগদত্ত ৰাজপাটত উঠে। ধাৰ্মিক মহাপ্ৰতাপী ভগদত্তৰ কথা মহাভাৰতো উল্লেখ কৰা হৈছে। তেওঁ কুৰুক্ষেত্ৰ ৰণত পাণ্ডৱৰ বিৰুদ্ধে কৌৰৱৰ পক্ষলৈ 8 দিন মহাপৰাক্ৰমেৰে যুদ্ধ কৰি শেষত অৰ্জুনৰ হাতত মৃত্যুবৰণ কৰিছিলে। নৰকাসুৰ ভগদত্তৰ পাছত তেওঁলোকৰ বংশই 19 পুৰুষলৈকে প্ৰাগজ্যোতিষপুৰত ৰাজত্ব কৰাৰ কথা পোৱা যায়। প্ৰাচীন কালত প্ৰাগজ্যোতিষ ৰাজ্যৰ বাহিৰেও অসমত দবকা বা এতিয়া যোনটো আমাৰ হোজাই, কদলি আৰু এতিয়া আমাৰ নগাঁও বুলি কোৱা হয়, মণিপুৰ, হিডিম্বা আৰু ত্ৰিপুৰা নামৰ কেইখনমান ৰাজ্য থকাৰ কথা জনা যায়। আৰু অসম বুৰঞ্জীত উল্লেখ থকা মতে আন এজন পৌৰাণিক ৰজাৰ নাম হ'ল কুণ্ডিল্য বা বিদৰ্ভ ৰাজ্যৰ ৰজা ভীষ্ম। সেইদৰে নৰকাসুৰৰ সমসাময়িক আন এজন ৰজা আছিলে শোণিতপুৰৰ বান ৰজা। প্ৰথম শতিকাৰ পৰা দেৱেশ্বৰ, ধৰ্মপাল, ৰামচন্দ্ৰ, আৰমিত্ৰ আৰু জেঙাল, বলহু, শংকৰ, পদ্মনাৰায়ণ, চন্দ্ৰনাৰায়ণ আদি কেইবাজনো ৰজাই